কোকৰাঝাৰ চাই ষ্টেডিয়ামত 134তম দুৰণ কাপৰ কোৱাৰ্টাৰ ফাইনেল আছিলে আৰু আমি খুব আনন্দিত হৈছোঁ যদিও কোৱাৰ্টাৰ ফাইনেলত বড'লেণ্ড FC হাৰিছে কিন্তু বড'লেণ্ড FC আমি কম সময়ত বনোৱা এটা টিমে দুৰণ কাপ নিচিনা এছিয়া মহাদেশত আটাইতকৈ পুৰণা টুৰ্ণামেণ্টত কোৱাৰ্টাৰ ফাইনেল লাগি জাগা বনাই লোৱাটো বা কোৱাৰ্টাৰ ফাইনেলৰ লাগি কোৱালিফাই হোৱাটো এইটো বহুত ডাঙৰ কথা আমাৰ বড'লেণ্ডবাসীৰ বাবে মই বড'লেণ্ড FCৰ সকলো খেলাড়ীসকলক ধন্যবাদ জনাইছোঁ আৰু নৰ্থ ইষ্ট ইউনাইটেড FC তেওঁলোকে বড'লেণ্ড FC পৰাজিত কৰি পেলাই ছেমি ফাইনেলত তেওঁলোকে প্ৰৱেশ কৰিছে তেখেতসকলকো মই শুভেচ্ছা যাচিছোঁ নৰ্থ ইষ্ট ইউনাইটেড FC যোৱা 133তম দুৰণ কাপৰ চেম্পিয়ন টিম হিচাপে তেওঁলোকে যাতে পুনৰবাৰ চেম্পিয়ন হ'ব পাৰে মই তাকে কামনা কৰিছোঁ আৰু আজি এই কোৱাৰ্টাৰ ফাইনেল খেলখন চাবলৈ 15,000তকৈ অধিক দৰ্শক এই খেলপথাৰত উপস্থিত থাকিল তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ আৰু আমাৰ দুৰণ কাপ কোকৰাঝাৰ ইভেণ্টত যিসকলে কষ্ট কৰি পেলাই এই ইভেণ্টটো ছাকচেছ কৰিলে তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্ট কষ্ট কৰি পেলাই পাব্লিচিটি কৰাত সহায় কৰিলে তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ আমি পৰিকল্পনা লৈছোঁ ইতিমধ্যে কাৰণ আমি দুৰণ কাপত 3 বছৰ খেলিলোঁ 3 বছৰ খেলাত আমাৰ অগ্ৰগতি হৈছে বিগত দিনত আমি কোৱাৰ্টাৰ ফাইনেল পোৱা নাছিলোঁ প্ৰথমবাৰ এইবাৰ কোৱাৰ্টাৰ ফাইনেল পাইছোঁ আমি বিগত দিনত আমি বড'লেণ্ড FCখন বছৰজোৰা প্ৰেক্টিছ কৰি এটা প্ৰফেশ্যনেল টাইপৰ এটা টিম বনোৱাৰ কাৰণে আমাক